প্ৰত্যেকটো অনুষ্ঠান প্ৰাণৱন্ত হিচাপে কৰি তুলি আহিছে। আজিও চৰকাৰক কোৱা আজি মোৰ প্ৰায় 20টা বছৰ পাৰ হৈ গ'ল। ইয়াক মই বহুত গাড়ী বহাই শিকাওঁ, ঘৰত বহাই শিকাওঁ, আৰু এই ল'ৰাজনে মোৰ বিশ্বাস আছে যদি অলপ ডিচিপ্লিন আৰু যদি অলপ বঢ়াই লয় তেনে এজন ভাল নেতৃত্ব অনৱৰত সময় হ'ব পাৰিব। আৰু আজি এই মুহূৰ্তত কামৰূপ জিলা সেৱা দলৰ সভাপতি হৈছে, এইটো একেবাৰে সৰু কথা নহয়। মই ভাবোঁ অনাগত ভৱিষ্যত জীৱন আৰু আছে, ভালদৰে কৰিব লাগিব। আৰু সেৱা দলত যে কিছুমানে যে ভাবে মিটিঙত ডিউটি দিয়া বুলি, তেওঁলোকতো ভালদৰে বুজিব। আৰু আমাৰ বাকীবিলাকে সেৱা দলে ডিউটি দিবৰ কাৰণে কেৱল সেৱা দল নহয়, ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছত, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত পণ্ডিত নেহেৰুৰ দিনৰ পৰা সেৱা দল এনেকুৱা এটা সেৱা দল এটা প্লেটফৰ্ম, সেৱা দল এটা শিক্ষণৰ থলী। বহুত ডাঙৰ ডাঙৰ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, চেণ্ট্ৰেল মিনিষ্টাৰ, ৰাজ্যৰ মুখ্যমন্ত্ৰী সেৱা দলৰ পৰা চিলেকশ্যন হৈছে। সেৱা দলৰ এটা গৰিমা NSY আৰু যুৱ কংগ্ৰেছৰ সভাপতি থকাৰ পৰা আমি সদায় সেৱা দলৰ প্ৰতি সন্মান কৰি আহিছোঁ। আজি অসম প্ৰদেশ সেৱা দলৰ নিৰ্দেশত দীপ বায়নৰ উপস্থিতিত সেৱা দলৰ ষ্টেট চেয়াৰমেন আৰু কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি কংকন দাসৰ উপস্থিতিত আজি ডিষ্ট্ৰিক্ট লেভেলত কামৰূপ জিলা ৰুৰেল কমিটিৰ আজিৰুল চৰকাৰৰ সভাপতিত্বত এখন কাৰ্যনিৰ্বাহক সভা আৰম্ভ হৈছে। আৰু এই কাৰ্যনিৰ্বাহক সভাখন অত্যন্ত গুৰুত্বপূৰ্ণ। লোকসভা নিৰ্বাচন সমাগত, ৰাহুল গান্ধীজীৰ প্ৰগ্ৰেম ইতিমধ্যে ন্যায় যাত্ৰা 14 তাৰিখৰ পৰা মণিপুৰৰ পৰা আৰম্ভ হ'ব। সেৱা দলে সমগ্ৰ ভাৰতবৰ্ষত ৰাহুল গান্ধীৰ লগত খোজে খোজ মিলাই, ৰাহুল গান্ধীৰ লগত সেৱা দলে কান্ধে কান্ধ মিলাই গোটেই ভাৰতবৰ্ষত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাত্ৰা কৰিছে। সেৱা দল, আজিৰ সেৱা দল যথেষ্ট শক্তিশালী। আৰু অসমতো সেৱা দল, সমগ্ৰ অসমৰ কোনাই কোনাই সেৱা দল, আজি মণ্ডল, বুথ, জিলা, ব্লক চবতে সেৱা দল দেখা পোৱা যায়। আৰু আজি ইমান সুন্দৰকৈ এখন কাৰ্যনিৰ্বাহক সভা পাতিছে, মই শুভেচ্ছা জনাইছোঁ। অনাগত সময়ত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত সেৱা দল এক শক্তিশালী ৰূপত লগত থাকিব, কান্ধে কান্ধ মিলাই। লোকসভা নিৰ্বাচনত সেৱা দলে এক ষ্ট্ৰং পাৰফৰ্ম কৰিব। আৰু আমি শুভেচ্ছা জনাইছোঁ অনাগত সময়ত এই দল আৰু যাতে শক্তিশালী হয় সেৱা দল, আমি যাতে ভাৰতীয় জাতীয় কংগ্ৰেছ অসম চেপ্টাৰক সেৱা দলে আৰু শক্তিশালী কৰিব পাৰে তাৰ আশা কৰিছোঁ। আৰু আপোনালোককো লগ পাই এই এটা শুভক্ষণত পলাশবাৰী সমষ্টিৰ ভিতৰত আপোনালোকক লগ পাই আনন্দিত হৈছোঁ। আৰু আপোনালোকৰ জৰিয়তে আগন্তুক যি বিহু আহি আছে তাৰে শুভেচ্ছা জনাইছোঁ। যি আমাৰ 1 জানুৱাৰী আৰম্ভ হৈ গ'ল, নতুন ইংৰাজী নৱবৰ্ষ 24 আৰম্ভ হৈ গ'ল, তাৰো শুভেচ্ছা জনাইছোঁ। নৱবৰ্ষ আৰু বিহু দুটাৰ এটা সংমিশ্ৰণ, আমি যাতে দক্ষিণ কামৰূপীয়াই শক্তিশালীভাৱে অনাগত সময়ত মিলা প্ৰীতিৰে আনন্দৰে থাকি আমাৰ সমাজখনক, আমাৰ ৰাজ্যখনক, আমাৰ দলক আগুৱাই লৈ যাব তাৰ আশা কৰিছোঁ। এইটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদায় শক্তিশালী, আৰু অনাগত সময়ত আমি নতুন ৰূপত পলাশবাৰী সমষ্টি দক্ষিণ কামৰূপৰ কাৰণে যুঁজ দিম। এইটো দুখজনক ঘটনা, এইটো কাৰণে আমি সকলোৱে দুখিত। আৰু আমাৰ দলৰ পৰা ইতিমধ্যে ৰিয়েকশ্যন দিয়া হৈছে, আপোনালোকে গম পাইছে। আমাৰ মুখপাত্ৰসকলে এইটো কথা ষ্টেটমেণ্ট দিছে। এইটো সঁচাকৈ মানে দুখজনক আৰু এনেকুৱা হ'ব নালাগে। ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ কুচকাৱাজ আৰম্ভ হৈ গৈছে। আজি প্ৰেছ কনফাৰেন্স ইতিমধ্যে চলি আছে, আপোনালোকে গম পায়। ৰাহুলজী গান্ধী মণিপুৰৰ পৰা ষ্টাৰ্ট কৰিব, মণিপুৰৰ পৰা এদিন মণিপুৰ যাত্ৰা, 2 দিন নাগালেণ্ড যাত্ৰা, এদিন মেঘালয় যাত্ৰা, অৰুণাচল, তাৰপিছত অসমত 8 দিন, বেংগলত 5 দিন, ঝাৰখণ্ডত 8 দিন, উত্তৰ প্ৰদেশত 11 দিন। এনেকৈ ৰাহুল গান্ধী একদম গৈ 5,500 কিলোমিটাৰ সম্পূৰ্ণ কৰিব। আৰু সুন্দৰ প্ৰক্ৰিয়াৰে এই অনুষ্ঠানৰ এটা পৰিকল্পনা যুগুত হৈ আছে। আৰু তাৰ কাৰণে বেণুগোপাল চাহাব আপোনালোকৰ চকুৰ আগতে এই জ্যোতি ভৱনত আমাৰ এখন সভা আয়োজন কৰা হৈছে। 9 তাৰিখে তাত পৰিকল্পনা তৈয়াৰ কৰা হ'ব। আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ।